সকলো অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে আমাৰ ইয়াত গাহৰি পুৰিবৰ কাৰণে যা যোগাৰ চলি আছে। এয়া আমাৰ মনোজ দা আৰু এইফালে আছে আমাৰ মনোজ ছাৰ, এইফালে খৰিকা বনাই আছে গাহৰি পুৰিবলৈ। তাৰ বিহুৰ বতৰত কিবা এষাৰ কওক, কিবা এষাৰ কওক ৰাইজক। পুৰি আছোঁ আৰু এতিয়া ভোগালী বিহু উপলক্ষে আপুনি দুআষাৰ কওক। মইনো কি ক'ম আৰু জোৰ জাৰ চলিছে আৰু। আপুনি এতিয়া কি বৰ্তমান কি কৰি আছে? এইটো বৰ্তমান এইবোৰ গাহৰি পুৰি খাবৰ কাৰণে ষ্টিক বনোৱা হৈছে। যিহেতু লোহাৰ বেয়া বুলি ক'লে বাঁহৰে বনাইছোঁ আৰু। আমি গাঁৱলীয়া মানুহ, আমি গৰীব লোক ন, আমি বাঁহতে খৰিকা দিম। নহয় অসমীয়া আয়োজন চলি আছে মাঘৰ বিহু খানা খাবলৈ। আৰু ইয়াতো আয়োজন কৰি আছোঁ। হাঁহ মাংস বাহিৰত বনাব লাগিব। আৰু পানী গৰম কৰিছোঁ হাঁহ চেলিয়াবলৈ। লোকেল বাহু, আমাৰ মৰমৰ ফুকন ভাইটি, সেইজন আমাৰ মন চুকা। মজা লাগিছে ন? পুৰা আয়োজন চলি আছে ভাগনা। পুৰা আয়োজন চলি আছে আমাৰ বিহু। হাঁহখিনি ইয়াতে লৈ আগে যা। ঐ তই হাঁহখিনি লৈ আগে যা। আৰু লৈ হৈ যাব নহয়। হাঁহটো ইয়াতে পো 12 কেজি। গাহৰিটো বইল হৈ গ'ল। লাহেকৈ অকণমান খৰিকাত দিলেই হৈ গ'ল আৰু ন? খৰিকাত ঢাকি দিলেই হৈ গ'ল। অঁ হালধি আৰু নিমখ অকণমান সানি পিনে মাছৰ জোল আমাৰ ৰেডি। লোকেল বাহু আমাৰ মধুৰ্য বুঢ়া বহাই নমস্কাৰ, হেপী ভোগালী আমাৰ কাৰ্যালয়ত আছে গৰীব লোক, হেপী ভোগালী বিহু। সুৰজ কুমাৰী হেপী মতা এইকেইটা চাফা কৰিবলৈ আছেই, জুইত দিবলৈ আছে। 8টা আছে হাঁহ আমাৰ। মজা হেপী ভোগালী বিহু। হেপী ভোগালী বিহু কৰি ভালকৈ কাট খাই গ'ল।
হেপী ভোগালী। লোকেল চিকেন। তোমার চকুলৈ মৰম লাগে তোমালৈ দেউতাৰাই নিদিয়ে মোৰ নিচিনা দুখীয়া ল'ৰালৈ নিদিয়ে মৰম লাগে তোমালৈ। একোৰা